মানুহ বিদেশ যায় কিমান ড্ৰেছ পাতি বেলেগ কাপোৰ কানি কিমান লৈ গাইছ আমি বিদেশত নামতে দেখোঁ এখন ডকুমেণ্টছ আছে যিহেতু বিদেশত তাত ডকুমেণ্টছ এখন আছে আৰু মানে ডাঙৰ কেইটাই ভোটাৰ আই ডি লৈ আহিছিলোঁ তাৰপিছত এই সৰু কেইজনে মানে সিহঁতৰ 18 বছৰ যিহেতু হোৱাই নাই ভোটাৰ আই ডি নাই আধাৰ কাৰ্ড কেইখন লৈ আহিছিল সিহঁতৰ তাত ক'লে যে আধাৰ কাৰ্ডেৰে নহয় আৰু হেৰি লাগিব বোলে এতিয়া বাৰ্থ চাৰ্টিফিকেট লাগিব তো আৰু গাইছ এই শ্মশানখনত আহলে কিবা এটা গহীন লাগি গৈছে গাইছ স্বাগতম জনাইছোঁ মিণ্টুজ ব্লগ চেনেলটোলৈ তো গাইছ আজি আমি গৈ আছোঁ ভাৰতৰ বাহিৰলৈ গৈ আছোঁ তাকো গাইছ চাইকেল মাৰি গৈ আছোঁ আমি 7-8 জনমান গৈ আছোঁ তো ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈ তো কোনখন দেশত গৈ আছোঁ গম পাব মুঠতে গাইছ ভাৰতৰ বাহিৰত যাম আৰু ফৰেইন কাউণ্ট্ৰি এখনত যাই আছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈ নহয় আৰু গাইছ কি বানপানী হৈ থাকোঁতে যে ভিডিঅ' বনাইছিলোঁ গাইছ এই দলংখন ভাঙি আছিল চাওক এইখন এতিয়াও ভাঙি আছে বনোৱাই নাই মানে ইমান পক্ষেতো অসম্ভৱ বনোৱাটো আৰু এখন মোটামুটি গাইছ কিমান দিন বা লাগি যায় আৰু গাইছ এই বানপানীৰ ৰাস্তা কি কৰিছিল চাওক এই মেইন ৰাস্তা এইটো গাইছ আৰু এইগিলা আগত দি চাওক গাইছ কিছু ক্ষতি কৰে আৰু গাইছ বানপানী আহিলে আমাৰ টিমৰ ৰাইডাৰকেইটা একবাৰ চাই লওক এটা আমাৰ টিমৰ ৰাইডাৰকেইটা আৰু এটা ৰাইডাৰ আগত আছে গাইছ মানুহ যায় বিদেশত যায় ফ্লাইটত যায় গাড়ী লৈ যায় আমি চাইকেল লৈ যাই আছোঁ বিদেশত থাকোঁ গাইছ আমি এতিয়া পালোঁ জাৰতালুক বুলি কয় এইখিনি এইখন দলং নতুনকৈ বনাইছে জাৰতালুকৰ ইয়াৰ পাগলদিয়া নৈটো তো দেখুৱাই আছোঁ আপোনালোকক চাই থাকিব তো চাওক এইখন পাগলদিয়া ব্ৰিজ এইটো হৈছে পাগলদিয়া নদী গাইছ তো চাওক পাগলদিয়া নৈ গাইছ এইটো তোৰ ব্ৰেক এটা লৈ ল'লোঁ পানী চানী খাই ল'লোঁ অলপ আৰু যাত্ৰা এতিয়া আৰম্ভ কৰিলোঁ তো এইটো আছে ৰূপ আছে কথা এতিয়া আছোঁ গাইছ পাগলদিয়া নৈটো আৰু চাওক পানী বহুত আছে আচলতে যোৱাকালি ৰাতি বৰষুণ দিছিল সেইকাৰণে নদীৰ পানী বাঢ়িছে আৰু গাইছ এই জেগাখিনি চালিয়া হয় গধূলি যেতিয়া সূৰ্যটো এইপিনে সূৰ্যটো যেতিয়া ডুব যায় গাইছ তো ঠাইখিনি একদম চাব লগা ঠাই হয় তো বহুতে আহি ইয়ালৈ ফটো উঠিব গাইছ আৰু পানী চাব ৰ'ব গাইছ পাগলদিয়াৰ এইছো আৰু আছে আপোনালোকৰ আৰু আছে 30 কিলোমিটাৰমান আছে আৰু পাবলৈ 10 কিলোমিটাৰমান আহিলোঁ আৰু 30 কিলোমিটাৰমান আছে আৰু গাইছ আজি বতৰটো মজা বতৰ ৰ'দো নাই অলপ বৰষুণ দিছিল আৰু কিন্তু এতিয়া বৰষুণটো নাই চাইকেল মাৰাই বতৰটো আৰু কিন্তু ৰ'দ দিলে বহুত কষ্ট হ'ল হয় বঢ়িয়া বতৰটো আজি গাইছ সেই গাইছ চাওক ভিজি গেছি কেনা এটা প্ৰমাণ পাই না কেনা আমাৰ কষ্ট হৈছে গাইছ পিছৰ পেন ভিজি যাব লাগিলে গাইছ এই খামত তাকো বতৰো গৰম নহয় ভিজি গেছি আপোনালোকে ভাবক কেনা এটা কষ্ট হৈছে ভাবক পেন জিকি গেছি তলৰ চবৰে হৈছে গাইছ তো যাই আছোঁ চাই থাকিব অলপ আৰু লাহে লাহে ৰ'দটো দিয়া ষ্টাৰ্ট হৈছে গাইছ তো বেছি ৰ'দ নিদিলে ভাল আছিল এখনি ইমান এটা কাৰা ৰ'দ নহয় অলপ দিছে আৰু তো গাইছ বলক যাই থাকিব গাইছ এই ৰাইডৰ ওপৰত কিবা এটা মন্তব্য কষ্ট কিবা কিবি বিদেশ যাই আছোঁ চাইকেল লৈ বিদেশ যাই আছোঁ বিদেশৰ ৰাণী জীয়াক চাব যাই আছোঁ গাইছ Oh my God! Wow! কিন্তু তাইকলা ভিজি গৈছিল সাইকলা মাৰা হৈছিল কেনেকুৱা বাচনা 2 hours later. হেল্ল' গাইছ ই মোৰ পিছপৰা দেখাইছিল ন ইয়াৰ এতিয়া মই তাৰ পিছপৰা এখন দেখাইছোঁ চাই লওক আপোনালোকে জল অলছি ইয়াৰ পিছপৰা পাই গাইছ জল পাগলা নদীটো অলপ চাই আছোঁ গাইছ গৈ চাইকেল মাৰিছোঁ ন অলপ অলব এইটো আৰু কষ্টখিনি পানীৰ ভাৱৰ লাগিছে গাইছ হয়দি তো বলক যাই আছোঁ এক্সপিৰিয়েঞ্চ গাইছ এইগিলা চাইকেল মাৰি বিদেশত যাই আছোঁ গাইছ খেলা ৰাইডাৰ চাগে গাইছ অলপ ব্ৰেক লৈছোঁ গাইছ আমাৰ আছিল ছেকেণ্ড ব্ৰেক আছিল প্ৰথম ব্ৰেকত আমি 1 মিনিটমান ৰখি পানী চানী খালোঁ আৰু এই ছেকেণ্ড ব্ৰেকটোতো আমি পানী চানী খালোঁ 5 মিনিটমান ৰখিলোঁ পানী চাইকেল মাৰিলে পানীটো মেইন না গাইছ ভাগা লাগিলে পানী খাই থাকিলে আৰু টেনশ্যন নাই গাইছ তো গাইছ মানুহ বিদেশ যায় কিমান ড্ৰেছ পাতি বেলেগ কাপোৰ কানি কিমান লৈ গাইছ আমি বিদেশত নামতে দেখোঁ এখন ডকুমেণ্টছ আছে যিহেতু
বেগত ডকুমেণ্টছ এখন আছে আৰু মোবাইলটো আছে গাইছ আৰু ড্ৰেছ চাওক হাফ পেণ্ট আৰু চাৰ্ট এটা পিন্ধি বিদেশ যাই আছোঁ গাইছ নম্বৰ ব্ৰেক আৰু ভাগৰ লাগছে অলপ যিহেতু বহুত চাইকেল মাৰি আহিলোঁ আৰু অলপ পানী খাওঁ পানী চিষ্টেমটো চাওক গাইছ এইটো তাৰমানে বেগ চেগত নিবা নোৱাৰি সেইকাৰণে এইটো দি ডাইৰেক্ট নিকে গাইছ অলপ আগতে ধামাকি দিলাম ৰ'ব গাইছ অলপ আগত 5 লিটাৰৰ কিবা এখন চাহ বাগান আছে মেনকা গাইছ মেনকা চাহ বাগান দেখি আছোঁ আপোনালোক মেনকাৰ সেউজীয়া আমি দেখাই আনিব লাগিব মেনকাৰ নামটো ধুনীয়া গাইছ মেনকাৰ দেখি আছোঁ চাই থাকিব গাইছ আমাৰ ডেষ্টিনেশ্যন ইয়াৰ পৰা অলপ অলপ দেখা পোৱা হৈছে গাইছ সেই পাহাৰ দেখিছে গাইছ আমি ৰাস্তা দি আহিছিলোঁ তাৰপিছত এখন দলংখন ভাঙা পালোঁ মানে দলং নদীটো বা কি নদী দলংখন ভাঙি আছে আৰু ৰাস্তাটো আমি এনেকৈ তলেদি নামি পিনে এইপিনে দি এইটো ৰাস্তা দি অহদি যাব লাগিব এতিয়া এখন দে মানে পায় কিন্তু কি নদী বা কিন্তু পানীটো গাইছে বৰষুণৰ কাৰণে লেতেৰা হৈছে কিন্তু এইফালৰ পানীগিলা এনে গাইছ মজা চাফা চাফা নদীৰ পানী এতিয়া তাৰমানে যোৱাকালি বৰষুণ দিলাক না পাহাৰৰ পৰা বৰষুণৰ পানীটো ধুই আহি না গাইছ সেইকাৰণে পানীটো একদম লেতেৰা দেখা হৈছে এতিয়া গাইছ আমি অহদি সোমাই যাব লাগিব তো এইটো মেইন ৰাস্তাটো এইটো আছিল অহদি দলং বনাই আছে গাইছ এই পোষ্ট পুতি আছে অহদি দলং হ'ব তো বলক এতিয়া আৰু যাই থাকোঁ এইপিনেৰে চাওক ভিউ কেনেকুৱা গাইছ ভিউ গাইছ দেখছি এইটো ৰাস্তা আছিল গাইছ ভাঙি গৈছে আমি এনেকৈ তলেদি নামি আহিলোঁ এইটো চাওক পতঞ্জলি ব্ৰাঞ্চ এটা এইটো গাইছ এই পতঞ্জলি ব্ৰাঞ্চটোত প্ৰায় 400 বিঘামান মাটি আছে স্কুল টুল চব আছে আৰু খেতি আছে গাইছ এইবিলাক এই মিটি গুটি কিবা কিবি গাইছ বনাইছে ইয়াতে খেতিটো ইয়াতে হয় গাইছ শক্তিমান লৌৰামে ৱাটাৰ ক্ৰছিং এটা পালোঁ গাইছ এইটো গাইছ ৱাটাৰ ক্ৰছিং আছিল ফাৰ্ষ্ট ফালে গাইছ নদী আছে দক আৰু কি কিবা নদী এটা নাম চাম নাজানো গাইছ এইটোৰ পিছত সেইটোৰ পিছত সেইটো নদী কিন্তু দলংগিলা গাইছ যদি ভাল থাকিল হয় চাওকচোন দলঙৰ অৱস্থা পানীৰ জোৰ সহ্য কৰিব নোৱাৰি গাইছ অলপ পানী আহিবা এইবাৰ হা হাঁহি চিঙি উৎপাত দলং হা অ' গাইছ চ' চেছ ডক ভিউ গাইছ এই এভাগৰ যিমান দলং আছে পানীৰ জোৰটো সহ্য কৰা না পানী আহিলে একদম ভাঙি চিঙি অ' গাইছ ভিউ চাগে অ' চম ভিউ ডক গাইছ এটা ব্ৰেক লৈছোঁ হোটেল এখনত সোমাইছোঁ সিহঁতে পৰঠা চৰঠা খাই আছে মই গাইছ ভাত খাইছিলোঁ ইমান এটা ভোক লগা নাই চকলেট খাইছোঁ অলপ এনাৰ্জিটো পোৱা যায় মাৰিলে এনাৰ্জিটো পোৱা যাব নাই ৰান্ধাতে বহি ৰান্ধাবলৈ ভাত চাত খাই নাই কিন্তু পৰঠা খাই আছে তো গাইছ চবৰে সহল চব ৰেডি এতিয়া জলদি কৰ এই গাঁঠি লাগছি ৰূপ জলদি কৰা আৰু গাইছ এই জেগাখিনি চাওকচোন কেনেকুৱা এটা চাইডে চাইডে গছ আৰু ঠাণ্ডা ঠাণ্ডা কিবা এটা ভাল লাগিছে তো গাইছ আগৰ পিনে আপোনালোকক ভিউটো দেখুৱাই আছোঁ চাই থাকিব এটা বেলেগ এটা ভিউ গাইছ চাই থাকিব ঘৰৰ পৰাই যিটো এটা জছত আহি আছিলোঁ সেই জছটো এতিয়া নহয় গৈছে একদমেই চাওক ৰখি গৈছে আৰু নহয় গৈছে মানে একদম আপ গাইছ পেডেল নামাৰিলে চাইকেল নাযায় পেডেল মাৰিব লাগিব চাইকেল ৰখি যাব পেডেল উঠাই নাই মোক খাই গাইছ অলপ দাউৰি আছোঁ অলপ ভৰিৰ কাৰণে ৰিলিফ দি আছোঁ গোটেই বহি পেলাই পেডেল মাৰি আছোঁ না কি নাই গাইছ আমাৰ ৰাইটোৰ চিনিয়ৰ চলি যদি আছে ইয়ে গাইছ একদম দুৰ্বল নেকি পুৰণা গিলাৰ তাৰমানে পাৱাৰ বেছি পুৰণা হ'ব পাৰে পুৰণা হ'লেও পাৱাৰ আছে মালখানৰ গম পানে এটা থাক এটা পিছত আমাৰ পিছত থাকা গাছডাল মতা গাছ না মাইকী গাছ কৈছোঁ
মতা গাছ নহয় মাইকী গাছ মতা মাইকী মানুহে গাইছ ইমান মানে শকত বহল থাকে মতা হ'বই মাইকী মতা হ'বই জানো মই মানি নলওঁ এডাল মতা মাইকী এডাল গাইছ নেচাৰ কি নাই গাইছ ডেষ্টিনেশ্যন পাম আৰু গাইছ আৰু 5 কিলোমিটাৰ মান আছে গাইছ যাই আছো আৰু 5 কিলোমিটাৰ পিছতে আমি ডেষ্টিনেশ্যন পাই যাম গাইছ চাই থাকিব শেষলৈ ভিডিঅ'টো কষ্ট অলপ বেছি গাইছ ডেষ্টিনেশ্যন পাব লাগিলে অলপ কষ্ট কৰিবই লাগিব হৰ হৰ মহাদেৱ এই চাপৰিটো চাইকেলখন বয়া কৰি আনালি লগালাক বাকীকেইটা আগত গুচি গ'ল ইমান চাপৰি চলি ভিডিঅ' কৰি আছে হয় ৰাস্তা নাচাকে ভিডিঅ' কৰি আছে গাইছ এই নদীত উঠি পাইছিলোঁ চাইকেলখন বেয়া হৈ গ'ল ঠিক কৰিলোঁ আৰু যাইছোঁ বাকীকেইটা যাই পেলাই বহুত আগত গুচি গৈছে তাতে গমেই বনাই আৰু এই চাহ বাগান ষ্টাৰ্ট হৈ গ'ল এখন মেনকা চাহ বাগান চাওক মেনকা টি ষ্টেট কিছু বিশাল আছে দক গাইছ এই মেনকা চাহ বাগানখন ফাইনেলি ডেষ্টিনেশ্যন পাই গৈছোঁ আমি তো আগত দেখুৱাই আছোঁ আপোনালোকক মই এতিয়া আছোঁ ইণ্ডিয়াত আৰু মোৰ আগত আছে সেইখন চাওক ভূটান গেট তো আমি এতিয়া আছোঁ ইণ্ডিয়াত তো সেইপিনে সেই গেটখনৰ পৰা হৈছে ভূটান তো দেখুৱাই আছোঁ ৰ'ব চেক কৰি আছে গাড়ীবিলাক আছোঁ আমি ইণ্ডিয়াত আৰু এইখন চাওক গেট আৰু এই গেটখন পাৰ হৈ এইপিনে হৈছে ভূটান গাড়ী চাড়ী যাব দিয়ে আৰু আমি এইপিনেৰে এণ্ট্ৰি কৰিব লাগিব চাগে এইপিনেৰে এণ্ট্ৰি কৰিব লাগিব চাগে তো বলক মানে ডাঙৰকেইটাই ভোটাৰ আই ডি লৈ আহিছিলোঁ তাৰপিছত এই সৰুকেইজনে মানে সিহঁতৰ 18 বছৰ যিহেতু হোৱাই নাই ভোটাৰ আই ডি নাই আধাৰ কাৰ্ড কেইখন লৈ আহিছিল সিহঁতৰ তাত ক'লে যে আধাৰ কাৰ্ডেৰে নহয় আৰু হেৰি লাগিব বোলে এতিয়া বাৰ্থ চাৰ্টিফিকেট লাগিব তো বাৰ্থ চাৰ্টিফিকেট আনিব গৈ আছোঁ আমাৰ হৈ যাব আৰু আপোনালোকে যদি মানে স্মাৰ্ট কাৰ্ড বনোৱা স্মাৰ্ট কাৰ্ডখনো লৈ আহে সেইটো মানে একচেপ্ট নকৰে অৰিজিনেল হ'ব লাগিব আৰু মানে স্মাৰ্ট কাৰ্ড একচেপ্ট নকৰে অৰিজিনেলখন লাগিব আৰু সৰু মানে যাৰ ভোটত নাম উঠা নাই ভোটাৰ আই ডি নাই সেনেকুৱা ল'ৰা ছোৱালী থাকিলে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট লৈ আহিব লাগিব বাবাই চকা মাৰি দিছে এখন এখন জেৰক্সত 15 টকাকৈ লৈছে গাইছ কি ক'ব আৰু বিজনেছ আমাৰ এই ইণ্ডিয়াৰ ৰাস্তা চাই লওক পেকেট চেকেট এইবিলাক প্লাষ্টিক চাষ্টিক কৰি আছে আৰু এৰে পিছত ভূটানৰ ৰাস্তা চাবছোঁ গাইছ কেনেকুৱা এটা ডিফাৰেণ্ট পাব গাইছ গোটাই ডকুমেণ্টছ দি এই কুপনটো দিছোঁ গাইছ বাপৰে বা গাইছ কিছু জ্বালা পাইছোঁ এই গাইছ আৰু কি পুলিচটো গাইছ তাৰ কি হওঁ গাইছ কিন্তু মেমটো ভাল এটা মেম আছিল মেমটো ভাল আছিল দু পাৰ হৈ আহিল দিছে আৰু ধমকি গাইছ বাপৰে বা আৰু গাইছ ভূটানৰ ৰজা গাইছ বিদেশ বুলিছোঁ কৈছিলোঁ এইখানে ভূটান মানে আমাৰ ভাৰতৰ বাহিৰে হয় বিদেশে পৰে তো দেখি আছোঁ ভিতৰত সোমালোঁ মাত্ৰ জাষ্ট এখন হৈছে গেট তো ভিতৰত দেখি আছোঁ কি আছে নাই মানে আমি চাইকেল কেইখন যি আনিছিলোঁ গাইছ চাইকেল ভিতৰত আনিব নেদে মানে চাইকেল আনি ইণ্ডিয়াত আছে মানুহ বাহিৰত চাইকেল ইণ্ডিয়াত আছে আমি আহিছোঁ ভূটানত মানে চাইকেল আনিলে আপোনালোকে কেনেকৈ আনিব লাগিব প্ৰফেচনেল চাইকেলিষ্ট যি থাকে হেলমেট চেলমেট পিন্ধি সেনেকুৱাকৈ আনিব লাগিব আমাৰ এনেকুৱা এইবিলাক চাইকেল লৈ ভিতৰত আহিব নেদে আৰু গাইছ এই টকেনটো দিছে আৰু গোটাখিনি আমাৰ অৰিজিনেল ডকুমেণ্টছ ৰাখি লৈছে ইয়াতে আপোনালোকে এইটো একদম নাপাৰিব ভোটাৰ আই ডি বা জন্ম চাৰ্টিফিকেট কিবা এখন আনিব অৰিজিনেল লৈ আহিব আৰু জন্ম চাৰ্টিফিকেট হ'লে জেৰক্স কৰি দিলে হয় মোবাইলত থাকিলে তো বলক এতিয়া ভিতৰত চাই আছোঁ কি আছে বাপৰে বা গাইছ কিছু জ্বালা পালোঁ এইখিনি সোমাওঁতে মানে ইণ্ডিয়াৰ পৰা গেটখন পাৰ হৰ গেটখনৰ সেৱাকো গ'লে মানে নেট আছিল মোবাইলত আৰু গেটখন পাৰ হোৱাৰ লগে লগে মোবাইলত নেট অট'মেটিকেলি নহয় গৈছে গাইছ 65 তেলৰ লিটাৰ এতে গাইছ
আমাৰ ইণ্ডিয়াত গাইছ 98 97 98 নেকি ন 98 নেকি আমাৰ ইণ্ডিয়াত তেল মানে পেট্ৰলৰ লিটাৰ গাইছ 98 আৰু এটা আছিল 65 কিমান কম গাইছ ভাবি লওক গাড়ী চাৰি আনি পুৰা ফুল কৰি আৰু গাইছ এৰে ৰাস্তা চাওক মই কৈছিলো আপোনালোকক আমাৰ ইণ্ডিয়া তাৰে ৰাস্তা ৰেষ্ট আৰু এতে প্লাষ্টিক এটাও নাই গাইছ আৰু এইখন আগত দলং গাইছ ভূটানত তো চাওক গাইছ এইখন দলং সেইটো তলত নদী এইটো আৰু গাইছ এৰে ঘৰ চৰগিলা এটা ষ্টাইলৰ মানে ঘৰগিলাখনৰ ষ্ট্ৰাকচাৰটো চাকচো চব একে গাইছ আৰু ভূটানত মানে 80% গাড়ী এনেকুৱা আৰু পিছটো খোলা বলেৰো ইছুজু টয়োটা সেনেকুৱাই হিলি এৰিয়া না 4x4 গাড়ী বেছি প্ৰিফাৰ কৰে গাইছে ইয়াত যে মানুহবিলাক পুৰে চাগে ইয়াতে ওপৰত মানে চাই লাগি আছে গাড়ীখনত যে মানুহকেইটা আহিছিল সিহঁতক সুধিলো আৰু সিহঁতে ক'লে শ্মশান ঘাট বুলি কয় শ্মশান ঘাট বুলিয়ে কয় বোলে এইখিনিক মানে আমাৰো চখানক শ্মশান ঘাট বুলিয়ে কয় আৰু এইবিলাক ইয়াত মানুহ পুৰা নাই চাগে কিবা ধৰক আমাৰ যেনেকে মৰা কিছুমান মানুহ মৰিলে মানুহজনৰ কিবা কিবি পুৰি পেলাই কাপোৰ কিবা কিবি পুৰি পেলাই ইয়াত চাগে সেইবিলাক পুৰি পেলাই আৰু শ্মশানত আহিছো গাইছ চাওক আৰু গাইছে শ্মশানখনত আললে কিবা এটা গহীন লাগি গৈছে গাইছ চাওক কেনেকুৱা এটা তাৰমানে আৰু গাইছ শ্মশান মানে এটা পবিত্ৰ ঠাই হয় तो यहाँ पे कैसे मतलब जलाता कैसे वो आदमी लोग मरते हैं इसके लिए आदमी लोग इधर जलाता है पहले यहाँ पे लेके आता है ইয়াতে জ্বলাই আচলতে এদিন চবৰে ঠাই এইখিনিয়ে হ'ব মানে সকলোৱে এদিন ইয়াত আহিবই লাগিব মানে মৰিলে চবৰে মানে ঠাই এটাই হয় এনেকুৱা সকলোৱে এদিন শ্মশানত আহিবই লাগিব গতিকে বেছি গাইছ জীৱনটোত লোভ মোহ এইবিলাক ৰাখি লাভ নাই কাজিয়া পাতি এইবিলাক জীৱন লাভ নাই যিকেইদিন বাচি আছে গাইছ চিল হৈ থাকক মানে সকলোৰে লগত মিলি জুলি মানে এনজয় কৰি থাকক জীৱনটো উপভোগ কৰক নিজে ভাল পোৱা কামবোৰ কৰি সদায় জীয়াই থাকিব লাগে জীয়াই থকা দিনকেইটা মানে মন মাৰি কিবা কিবি কৰি জীয়াই মানে এটা দিনো সেনেকৈ থাকিব নালাগে গাইছ যিকেইদিন আছে এনজয় কৰি থাকক এদিনটো চবে মৰিবই লাগিব গাইছ ইমান চিৰিয়াছকৈ থাকি লাভ নাই মানে আপোনাৰ কিবা প্ৰব্লেম আহিব পাৰে জীৱনত আপুনি সেই প্ৰব্লেমটোত যদি আপুনি বেয়া দুখ কৰি থাকে তেতিয়াও সেই প্ৰব্লেমটো শেষ হ'ব এদিন মানে দিনকেইটা যাব আৰু আপুনি যদি ভালকৈ থাকে তথাপিতো সেই প্ৰব্লেমটো শেষ হ'ব আৰু দিনকেইটা যাব মানে আপুনি কেনেকৈ থাকে সেইটো নিজৰ লগত কথা প্ৰব্লেম আহিব যাব কিন্তু তাত আপুনি চিৰিয়াছ হৈ ডিপ্ৰেশ্যনত গৈ একো লাভ নাই গাইছ একদম চিল হৈ থাকিব প্ৰব্লেম আহিব যাব সেইটোৱে আৰু গাইছ আমি আৰু আগত যাই থাকোঁ দেখুৱাই আছোঁ বহুত মটিভেশ্যনেল ডাইলগ হৈ গ'ল ভূটানতো টাটা মটৰ্ছৰ এটা শ্ব'ৰুম আছিল কিজানি জৰা জীৰ্ণ অৱস্থা ভিতৰত কিবা কাম কৰি আছে ভূটানখনত মানে যিমান পলিউশ্যন হয় গোটেই দেশখনতে যিখিনি পলিউশ্যন হয় গোটেই ভূটানৰ নেচাৰখিনি 70% পলিউশ্যন মানে এবজৰ্ভ কৰি আৰু 30% ৰৈয়ে যায় মানে নেচাৰেল হাৱা মানে কিমান মানে নেচাৰেল ঠাইখিনি ইয়াতে গম পাই গাইছ ডিচি অফিচ আমাৰ যেনেকুৱা পুৰণি কালত গুৰুকুল শিক্ষা আছিল ইয়াত বুদ্ধসকলে এনেকুৱা শিক্ষা দিয়ে চাওক মানে গুৰুকুল শিক্ষাৰ নিচিনা চাওক গাইছ গুৰুকুল শিক্ষাৰ নিচিনাকৈ এতিয়াও ইয়াত শিক্ষা দিয়া হয় আমাৰ যেনেকুৱা খাচী পাত থাকে সেনেকুৱা পাতত আচলতে ইহঁতে পঢ়িছিল সেইবিলাক লিখা হৈছিল আৰু কিবা পুৰণা ৰজাৰ ঘৰ টাইপ সেনেকুৱা লাগে
এখন ৰজাৰ আসনৰ আৰু কৈছে সেইবিলাক হোষ্টেল টাইপ ইয়াতে এই সৰু ল'ৰা ছোৱালীবিলাকে তাত পঢ়িছিল ইয়াতে থাকে ভূটানৰ এখন গাঁও আৰু গাছ হাই হাল্লা বোলা বস্তুৱে নাই গাছ এনে অলপ অফিচ এৰিয়া গাছ এপিনে অফিচ আৰু চিধা সেইটো হৈছে DC অফিচ সেইটো মানুহৰ ঘৰ চৰো আছে হাই হাল্লা বোলা বস্তুটোৱে নাই একদম গাড়ী চাউণ্ড টাউনো নাই গাছ গাড়ী হৰ্ণ চৰ্ণ আমাৰ তাতে বাপৰে বা হাল্লা গাছ শান্তিত থাকে বিৰাট মানুহবিলাক গাইছ আৰু কৈছিলা এই OnePlus iPhone এটা দোকান দেখছি না ঘৰতে দোকান কমে না দোকান ঘৰ এন্দৰ ঘৰগিলাখান গেট হওক ঘৰ হওক কিবা আৰ্ট কৰা মানে ট্ৰেডিশ্যনেল টাইপ আৰ্ট কৰা থাকে চাওকচোন মানে ৰাস্তাৰ কাষত হওক বা অলপ চৰকাৰী টাইপ ঘৰত হওক বা পুলিচৰ বেছ চেছ হওক গাইছ তাতে ৰজাৰ ফটোটো থাকবই গাইছ আৰু ভূটানত এটা বস্তু লক্ষ্য কৰিছোঁ গাইছ ইয়াতে বাইক আৰু চাইকেল নায়ে লগা হ'লে মানুহ খোজকাঢ়ি ঘূৰি থাকে নহ'লে গাইছ ডাইৰেক্ট মানে 4চকীয়া গাড়ীত ঘূৰে খোজকাঢ়ি সেই গাইছ এইগিলা চক ভূটানৰ এইবিলাক ভূটানৰ খোজকাঢ়ি ঘূৰি থাকে নহ'লে বাইক স্কুটি চাইকেল টাইকেল এলা চিষ্টেম নাই গাইছ যদি অলপ দূৰ যাব লগা আছে 4চকীয়াত যায় আৰু যদি ধৰক এই ওচৰত অলপ ক'ৰবাত যাব লগা আছে তেনে খোজকাঢ়ি গুচি যায় এনে গাইছ এইটো হৈছে ভূটানৰ বেংক BOB বেংক অফ ভূটান তাৰমানে এই ঘূৰা মন্দিৰ যি আছে দেখি আছোঁ এইটো বেছি ভালটো লাইক সেইটো কাষে কাষে মানে এইটোৰ কাষে কাষে ঘূৰিব লাগে আৰু গাইছে সেইটো যি আছে এইটো যি আছে সেইটো গাইছ নিজে হাতেদি ঘূৰাই থাকিব লাগে সেই চব ঘূৰাই আছে এনে ঘূৰাই দিব লাগে এইটো মানে ধৰ্মীয় নিয়ম অনুসৰি ঘূৰাব লাগে 3 পাক ঘূৰাই দিলে হৈছে আমাৰ 3 পাক হৈ গ'ল তো এইটো হৈছে মন্দিৰ মানে ঘূৰো আৰু এইটো ধৰ বিশ্বাস অনুসৰি মন্দিৰ গাইছ আমি আহোঁতে সেইখন দলঙৰে আহিছিলোঁ আৰু এইখন এতিয়া মানে ঘূৰি আহি সেইপিনেৰে এনেকৈ ঘূৰি আহিলোঁ আৰু আহোঁতে এইখনেৰে ঘূৰি আহিলোঁ এতিয়া মানে এইখনেৰে গাড়ী চাড়ী আহিব নিদিয়ে মানে অলপ জৰা জীৰ্ণ অৱস্থাত আছে সেইকাৰণে আৰু চাওক সৰু দেশ হিচাপে গাইছ মজা দক গাইছ জেগাখিনি আৰু আমাৰ তাতে যেনেকুৱা এটা গৰম ইয়াতে সেনেকুৱা এটা গৰমটো নাই নেচাৰৰ কাৰণে একচুৱেলি নেচাৰ ইয়াতে মানে গছ গছনি বহুত আছে গাইছ পুৰা ধুনীয়া এটা ঠাণ্ডা ভূটানত এই সেইখন কিবা জাংফো নামৰ কিবা চিনেমা চলি আছে নেকি গাইছ এখন পোষ্টাৰ ভূটানৰ যেখানে মানুহ আছে সেইখানে গাইছ একদম ভাল মানুহ বুলিয়ে ক'ব লাগিব গাইছ কিবা এটা ধৰক আপুনি চিনি বনাই সুধিলে ধুনীয়াকৈ কৈ দিয়ে হিন্দীত সুধিলেও কৈ দিয়ে কি দুই একজনেতো গাইছ অসমীয়াও অলপ জানে অসমীয়াতো কৈ দিয়ে তো আৰু ধৰক এই আমি যিহেতু বুদ্ধিষ্ট স্কুলখনত গ'লোঁ তাতে ভিডিঅ' চিডিঅ' ল'লে একোৱে নকয় DC অফিচত সন্মুখত ভিডিঅ' চিডিঅ' লৈছোঁ একো নকয় গাইছ য'তে আপুনি ফটো লওক ভিডিঅ' লওক একদম একো নকয় আৰু গাইছ আমাৰ ধৰক কিছুমান আমাৰ তাতে মন্দিৰ চন্দিৰত তাৰ ভিডিঅ' মোবাইলটো উলিয়াব আপুনি কি দম জীৱ তো গাইছ 5:17 হ'ল এতিয়া আৰু যাওঁ আৰু মানে 5টাত আহিব নিদিয়ে মানে যিখিনি ভিতৰত থাকে সিহঁতকে ওলাই যাব দিয়ে 5টাৰ পিছত ইয়াৰ ভিতৰত সোমাব নিদিয়ে মানে আমাৰ আহোঁতেও বহুত দেৰি হৈ গ'ল আজি মানে ৰাতিপুৱাৰ পৰা বৰষুণ দিছিল আহিম নাহিম এনেকৈ আহোঁতে দেৰি হৈ গ'ল সেইকাৰণে বেছি আৰু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ চাইকেল লৈ আহিছোঁ যিহেতু আৰু ঘৰলৈ যাব লাগিব আৰু দেৰি লাগিব নেক্সট টাইম আকৌ আহিম মানে একদম ভিতৰত যাবলৈ চেষ্টা কৰিম এতিয়া মানে ভূটানৰ সন্মুখখিনি আপোনালোকক দেখুৱালোঁ ভিতৰত যোৱাই নাই খুব বেছি 3 কিলোমিটাৰমান ভিতৰত গৈছোঁ তাৰপিছত নেক্সট টাইম আহিলে আপোনালোকক ভিতৰত গৈ দেখুৱাবলৈ চেষ্টা কৰিম তো ভিডিঅ'তে এইখিনি আছিল আমি এতিয়া ভূটানত আছোঁ এইখনে হৈছে গেট তো গাইছ দিছ ইজ ৰজা
তো গাইজ ভূটানৰ পৰাই আমি ভিডিঅ'টো এইখিনিতে সামৰণি এখন হৈছে মোৰ পিছফালে ভূটান গেট। তো গাইজ এইখিনি আছিল ভিডিঅ'টো। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আৰু গাইজ এইটো টকা গাইজ আমি আহি তামোলপুৰ পালোঁ। তামোলপুৰৰ এখন হোটেলত সোমাইছোঁ গোটেইকেইটাই আছে ইয়াত। তো কিবা এটা খাই লওঁ, মানে আমি খোৱা হোৱা নাই ভালকৈ। তো ইয়াত কিবা এটা খাই লওঁ। আৰু গাইজ আমাৰ টোটেল 85 কিলোমিটাৰমান টোটেল চাইকেল মাৰা হ'ল। গাইজ আমি ফাইনেলি আহি পালোঁ। কেইটা বাজিল চাব, 9:25।